মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি হৈছে ফাগুৱা। ফাগুৱা সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোৱে জানে দিনবোৰ ৰং বিৰঙে পাৰ হৈ যাওক তাৰে কামনা কৰিলোঁ। এয়া আমাৰ বেটাই অকণমান নিয়ম কৰি দিছে আৰু প্ৰথম ফাগুৱা যিহেতুকে অকণমান নিয়ম কৰাই দিছোঁ। বেছিকৈ লগালে মানে সৰু ল'ৰা ছোৱালী কিবা হৈ যাব পাৰে ন, সেইকাৰণে আৰু অকণমান লগাই দিছোঁ, এনেই নিয়মটো কৰিছোঁ। তো আজি ব্লগটো আৰম্ভ কৰিলোঁ ইমানটো টাইমত দিনৰ। এতিয়া ৰাতিপুৱা খাই বৈ আজৰি হ'লোঁ। এতিয়া অকল বেটাক গা ধুৱাবলৈ আছে আৰু ভাবিছোঁ আজি ঘৰতে খাবৰ কাৰণে এটা চিম্পুলকৈ কেক বনাওঁ বুলি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু হাই কৈ দিয়া আকৌ, হাই হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। এতিয়া মই কেকটো বনাই ৰেডি কৰিলোঁ। এনেই অকণমান দেখালোঁ আপোনালোকক, চিম্পুলকৈ বনাইছোঁ, বিশেষ বনোৱা নাই। তো আৰু আজি ভাবিছোঁ নামঘৰলৈও এপাক যাব লাগিব। অৱশ্যে মা দেউতাহঁতি গ'লেই। আৰু আজি আমাৰ নামঘৰত আছে মানে সকলোৱে মিলি মানে গাঁৱৰ সকলোৱে মিলি এসাঁজ মানে খায় আৰু বছৰৰ মূৰত মানে সেই সকামখনিকে যজ্ঞ বুলি কয়। আৰু আজি আমাৰ নামঘৰত যজ্ঞ আছে, সেয়ালৈকে অকণমান যাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোককো যিমান পাৰোঁ দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বেটাক গাটো ধুৱাই লওঁগৈ, তো শেষলৈকে চাই থাকিব ভিডিঅ'টো। আমাৰ ধুনে গা ধুলে দেই। এই ধুনু, আয়ো আয়ো। এতিয়া ধুনক গা ধুৱাই আনিলোঁ। এয়া ধুনক এতিয়া ধুনীয়া কৰিলোঁ। বহুত দেৰি খেলিলে সি। এয়া এতিয়া ধুৱাই দিলোঁ। এতিয়া মুকলি পাবহি। গৰমো বহুত বেছি পৰিছে ইমান সোনকালে। আৰু ধুনু দিনে দিনে ধুনু ডাঙৰ হৈ আহিছে। এবছৰ হ'বলৈ হ'ল এতিয়া, এপ্ৰিলত এবছৰেই হ'ব। চ' এতিয়া নামঘৰলৈ যাম আৰু এপাক ভাবিছোঁ। এতিয়া দুপৰীয়া ভাত সাজো বনাব আছে, তো বনাই লওঁ মই। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমতে চাই আছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ যদি চাই ভাল পায়। এতিয়া নামঘৰ যাবৰ কাৰণে ওলাই ল'লোঁ। এয়া বেটা, ঐ ন তললৈ কি চাইছা? হাই কৈ দিয়া, হাই কৈ দিয়া আকৌ। হাতখন ইফালে থাকিলে। এতিয়া গৈ আহোঁগৈ এপাক। গধূলিয়ে হ'লগৈ, দিনত যাব নোৱাৰিলোঁ যিহেতুকে বেটাই আমনি পায়, সেইকাৰণে এতিয়া গৈ আহোঁগৈ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। সেয়া এতিয়া আমি গৈ আছোঁ, পামগৈ আৰু। এয়া পাই গ'লোহি নামঘৰ গেটৰ মুখত সকলো। এয়া এতিয়া খোৱা বোৱা চলি আছে সকলোৱে, বহি আছে সকলো। এয়া আমাৰ নামঘৰ দৃশ্য। এতিয়া নামঘৰৰ পৰা আহি পাই গ'লোহি। পূৰা ৰাতি হৈ গ'ল, এতিয়া 7টামান বাজিলেগৈ। আৰু যিখিনি পাৰিলোঁ দেখালোঁ আৰু আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।